নমস্কাৰ হাব ব্ৰেইন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয় হৈছে এনেকুৱা এটা ভিডিঅ' আমি কেনভাত কেনেকৈ ৰেডি কৰিম। কেনভা বিষয়ে অলৰেডি আপোনালোকক মই লাষ্ট স্যাটাৰডে এটা ভিডিঅ' মোৰ চেনেলত আপলোড কৰিছিলোঁ, কেনভা টিউটৰিয়েল ইন আছামিজ পাৰ্ট 1। আৰু ইয়াত মই এটা বেছিক ইন্ট্ৰডাকশ্যন আপোনালোকক দিছিলোঁ যে কেনভা হয় কি আৰু ই কেনেকৈ আমি ইয়াত ডিজাইন কৰিব পাৰোঁ আৰু ইয়াত কি ডিজাইন কৰিব পাৰিব তাৰ বিষয়ে এটা মই আপোনালোকক বেছিক ইন্ট্ৰডাকশ্যন দিছিলোঁ। তাত কৈছিলোঁ যে মই কেনভা ইউজ কৰি কেনেকৈ আমি বিজনেছ আৰম্ভ কৰিব পাৰোঁ তাৰ বিষয়ে মই আপোনালোকক জনাম। হয়, আমি কেনভা ইউজ কৰি বিজনেছ আৰম্ভ কৰিব পাৰোঁ আৰু এনেকুৱা এটা ডিজাইন আমি কেনভাত বনাই আমি বিজনেছ আৰম্ভ কৰিব পাৰোঁ। প্ৰথম কথা, এনেকুৱা এটা ডিজাইন আমি বনাওঁ কিয়? আমাৰ বিভিন্ন ধৰণৰ বিজনেছৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ মাৰ্কেটিং চলে। আপোনালোকে টিভি, ৰাস্তা পদূলি এডভাৰটাইজমেণ্ট দেখে আৰু তেনেকৈ আপোনালোকে যদি আপোনালোকৰ ওচৰ পাজৰৰ বিজনেছৰ বহুত অৰ্ডাৰ্ছ হয়তো তেওঁলোকে বেনাৰ চেনাৰৰ কাৰণে দি থাকে, আপোনালোকে যদি এনেকৈ ডিজাইনিং কৰিব শিকে তেওঁলোকৰ অৰ্ডাৰবিলাক লৈ আপোনালোকে তেওঁলোকক ডিজাইনিং কৰি আপোনালোকে নিজৰ এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। হয়, আপোনালোকৰ তাৰ নিজৰ লোকেলিটিত এটা ডিজাইনিং কেফে আৰু প্ৰিণ্টিং কেফে খুলিব পাৰে, নহ'লেও আপোনালোকে অকল ডিজাইনিং কৰি অনলাইনতো কেনেকৈ আপোনালোকে নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব ডিজাইনিঙৰ, সেইটোও মই আপোনালোকক এটা বেলেগ ভিডিঅ'ত কভাৰ কৰিম। কিন্তু আহক প্ৰথমতে এনেকুৱা এটা ডিজাইন আমি কেনভাত কেনেকৈ বনাম সেইটো আমি শিকোঁ আহক। তো আমি প্ৰথমতে যাওঁ ব্লেংক পেজ। আপোনালোকক অলৰেডি মই লাষ্ট ভিডিঅ'ত দেখাইছিলোঁ বেছিক যোনখিনি ইয়াৰ ছেকশ্যনছখিনি। তো প্ৰথমতে ব্লেংক পেজ আমি এখন ল'লোঁ। ইয়াত আমি ডিজাইনিংটো আৰম্ভ কৰিম। আমি এটা এলিমেণ্টলৈ গৈ আমি এটা ৰেক্টেংগুলাৰ শ্বেপ এটা লওঁ আহক। প্ৰথমতে কি কালাৰ হ'ব কি হ'ব সেইটো আমি পিছত দেখা যাব। প্ৰথমতে অলপ ডাঙৰকৈ আমি শ্বেপটো কৰি থৈ দিওঁ। যিমান পাৰোঁ স্পেচটো ইউটিলাইজ কৰিব চাব যাতে ফ্ৰী স্পেচ কম থাকে আৰু আপোনালোকৰ স্পেচটো যাতে ইউটিলাইজ হয়। প্ৰথমতে ডাঙৰকৈ ল'লোঁ। নেক্সট আমি ইয়াত এখন ফটো দিব বিচাৰিছোঁ, মই অলপ বেকাকৈ বা কাৰ্ভকৈ, সেইকাৰণে মই অলপ ফটো ফ্ৰেম এখন লওঁ। মই ৰাউণ্ড ফিগাৰৰ ফটো ফ্ৰেম এখন লওঁ। ইয়াত ক্লিক কৰি দিলে আকৌ আহিব। এতিয়া ফটো ফ্ৰেমখন আপোনালোকে ইয়াত এই কৰ্নাৰ্ছকেইটাত যদি এনেকৈ টানে ডাঙৰ হ'ব ফটো ফ্ৰেমখন। ঠিক আছে, মই আপোনালোকৰ এইটো অলপ এই তলৰ বক্সটো কভাৰ কৰাকৈ ফটো ফ্ৰেমখন ডাঙৰ কৰি দিছোঁ যাতে ফটো ফ্ৰেমখন অলপ ডমিনেট হয়। এইটো বাছ পাৰফেক্ট, ঠিক আছে। এতিয়া আমি ইয়াত কিবা এটা আখৰ, প্ৰথম বেকগ্ৰাউণ্ডটো চাওঁ আমি, প্ৰথম আখৰটো দি লওঁ ব'লক। ইয়াত টেক্সটলৈ যাওঁ, টেক্সটলৈ গৈ ইয়াত দেখিছে হিউজ চেল বুলি আছে, ইয়াত ক্লিক কৰি দিওঁ মই। হিউজ চেল এইটো এনেকৈ সৰু কৰি দিলোঁ। প্ৰথমে এইডোখৰতে ৰাখোঁচোন আমি। ইয়াত আমি দেখিছোঁ যে আখৰটো ইমান প্ৰপাৰ শ্বাইন নাই কৰা কাৰণ বেকগ্ৰাউণ্ডটো অলপ লাইট আছে। আমি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি দিওঁ। ইয়াত বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিবলৈ প্ৰথমে এই এলিমেণ্টটোত ক্লিক কৰিলোঁ, কৰি ইয়াত কালাৰ দেখিছে মই অলপ ব্লেক প্ৰথম দি চাওঁ, পাছত দেখা যাব কেনেকৈ পাৰফেক্ট হ'ব। ব্লেকে দিলোঁ, দিয়ক অলপ। এতিয়া আখৰটো দেখিছে আপোনালোকে শ্বাইন কৰিছে। মই এতিয়া ইয়াত ফটো এখন দিব বিচাৰিছোঁ। আপোনালোকে ফটো নিজৰ আছে যদি আপোনালোকে কম্পিউটাৰৰ পৰা ইয়াত আপলোড কৰি ল'ব। সদ্যহতে মই এতিয়া ইয়াত এখন মই ইউজ কৰা ফটো আছিলে, ৰিচেণ্টলি ইউজ বুলি ছেকশ্যনটো দেখিছে আপোনালোকে। মই ইউজ কৰা ফটোখনেই লওঁ আপোনালোকক। তেতিয়া এইখন ফটো মই ইউজ কৰিছিলোঁ। এইখন ফটো মই ইয়াত প্লেচ কৰি দিওঁ। দেখিলে ফ্ৰেমখনত অলৰেডি ধুনীয়া আছে, প্লেচ হৈ গ'ল। আচ্ছা, এতিয়া এইটো হ'ল, দেখিছোঁ ইয়াত অলৰেডি বহুত স্পেচ আছে। আমি ইয়াত স্পেচ খালী আছে, এইটো ইউটিলাইজ কৰিব চাওঁ। ইয়াত এটা এনাউন্সমেণ্ট স্পীকাৰ এটা দি দিওঁ আহক। এনেকৈ ইয়াত ক্লিক কৰি দিলোঁ। এইবিলাক ইয়াতে পাব আপোনালোকে কি এলিমেণ্টছ দিব বিচাৰে, এইটো আপোনালোকে বিচাৰি নিজে উলিয়াব। সেইটো আপোনালোকৰ নিজৰ আইডিয়াছ কেনেকৈ লগাব বিচাৰে। ইয়াত এতিয়া অকণমান মই মাইকটো বেকা কৰিব বিচাৰোঁ, সেইকাৰণে এইটো ইয়াত এনেকৈ হ'ল। মাইক এনাউন্সমেণ্টৰ চাউণ্ডৰ মই এটা ইয়াত বিচাৰি থৈছোঁ আপোনালোকৰ কাৰণে। এইটো তেনেকৈ এইটো ইপিনে ঘূৰাই দিওঁ। এইটো মাইকৰ লগত এনেকৈ হ'ব। এইটো অলপ সৰু কৰি দিওঁ। এইটো মানে আপোনাৰ অফাৰ এনাউন্সমেণ্ট হৈ আছে। ঠিক আছে, এতিয়া দেখিছে অকণমান জেগাডোখৰ ইউটিলাইজ হোৱা নিচিনা লাগিছে। আহক ইয়াত এতিয়া আৰু এটা মই বক্স লওঁ। কেলৈ লওঁ মই এইটো আপোনালোকক দেখাইছোঁ। ইয়াত মই এটা ছাব হেডলাইন দিব বিচাৰোঁ। মোৰ এই অফাৰটোৰ বিষয়ে মই অকণমান আপোনালোকক কি আছে সেইটো মই কাষ্টমাৰ্ছে যাতে গম পায়, সেইটো কাৰণে এটা ছাব হেডলাইন এটা মই ইয়াত দিওঁ। ঠিক আছে, ইয়াত এতিয়া আখৰ এটা মই দি দিওঁ যে ধৰক কিবা এটা 50% অফ দি আছোঁ মই বোলে, সেইকাৰণে ছাব হেডিং দিলোঁ 50% অফ অন
অল অৰ্ডাৰ্ছ এইটোৱে ধৰক এটা তেনেকৈ দিলোঁ ইয়াত এটা দেখিছে বেকগ্ৰাউণ্ডৰ ইয়াতো দেখিছোঁ মই ইয়াত অলপ আখৰৰ কালাৰটো চেঞ্জ কৰোঁ মোৰ মনত অকণমান বেলেগ এটা বগা এটা দিওঁ বুলি ভাবিছোঁ ইয়াত আৰু মই এই বেকগ্ৰাউণ্ডটো আপোনাৰ ৰেড কালাৰ দিওঁ বুলি ভাবিছোঁ তেনেকৈ ইয়াত ক্লিক কৰি এইটো ৰেড কালাৰ ঠিক আছে ইয়াত আখৰটো অকণমান বেলেগ ডিজাইন এটা দিওঁ এইটোৱে দিওঁ দিয়ক 50% অফ অন অল অৰ্ডাৰ্ছ ইয়াত এতিয়া এইটো অলপ মই তললৈ এইটো সৰু কৰি দিওঁ ইয়াত মই এইটো মোৰ লগ'টো দি দিওঁ আপোনালোকৰ নিজৰ নিজৰ বিজনেছৰ লগো থাকিব ইয়াত দি দিলে ফুল বেকগ্ৰাউণ্ড কিন্তু কভাৰ হৈ যাব সেইকাৰণে এই ওপৰত অলপ আনি দিব ঠিক আছে যাতে লগ'টো এনেকৈ আহে বেলেগ এটা এলিমেণ্ট হিচাপে যাতে আহে লগ'টো তেনেকৈ সৰু কৰি দিওঁ আহক ইয়াত দেখিছে লগ'টো মই ইয়াত বহাই দিলোঁ আপোনাৰ নিজৰ দোকানৰ বা কিবা লগো যদি থাকে এতিয়া আৰু এটা আছে শ্বৰ্টকাট তাত ক্লিক নকৰি মই ইয়াত আখৰ অলৰেডি আছে মোৰ আখৰ লাগে মই Ctrl+C কৰিলোঁ আকৌ ইয়াতে Ctrl+V কৰি দিলে ইয়াত আখৰটো আহি গ'ল দেখিলে মই ইয়াত এতিয়া মই আখৰটো দিব বিচাৰিছোঁ ইয়াত বগা বগা হৈ গৈছে আপোনালোকে ধৰিব নোৱাৰিব প্ৰথম মই আখৰটো কলা কৰি দিওঁ দেখিছে এইটো ইয়াত দি দিওঁ 50% অফ অন অল অৰ্ডাৰ্ছ ইয়াত আখৰ এটা আহিলে মই ইয়াত দিওঁ মোৰ কেফেখনৰ নাম ধৰি লওক হাফ ব্ৰেইন কেফে এনেকৈ এটা লাইনত দিওঁ এইটো আপোনাৰ মই মাজলৈ লৈ আহোঁ ইয়াৰ আখৰটো মই চেঞ্জ কৰি এইটো দি দিওঁ এতিয়া হাফ ব্ৰেইন কেফে অলপ আখৰটো ইয়াত চাইজটো বঢ়াই দিওঁ ঠিক আছে এটা জাষ্ট লাষ্ট ফিনিচিং এটা দিওঁ আপোনাৰ এইটো লাইন এডাল মই দিব বিচাৰিছোঁ কিয় দিব বিচাৰিছোঁ এইটো মই আপোনালোকক দেখাওঁ ইয়াত এটা ডিজাইন এটা দিব বিচাৰিছোঁ মই অলপ চাগে হয়তো মই চিন্তা এটা কৰিছোঁ ভাল লাগিব বুলি এইটো নিজৰ নিজৰ আইডিয়াছ আপোনালোকে এইটো ইউজ কৰিব পাৰে কেনেকৈ আপোনালোকে ডিজাইনটো দিয়ে এইটো চবৰ নিজৰ নিজৰ ক্ৰিয়েটিভিটি মই ইয়াত আৰু এটা দি দিওঁ তেতিয়া ভাল লাগিব এনেকৈ দি দিওঁ ঠিক আছে এইটো হৈ গ'ল আপোনাৰ এটা বেছিক ডিজাইন এতিয়া বেকগ্ৰাউণ্ডটো আপোনালোকে দিব পাৰে কিবা এটা বেকগ্ৰাউণ্ড এটা দিওঁ ইমানেই আপোনাৰ ডিজাইনটো আজি মই এতিয়া গ্ৰীণ এটা দি চাওঁ এয়া দেখিছে অলৰেডি ডিজাইনটো কমপ্লিট হৈছে ইয়াত আখৰটো অলপ জিলিকা নাই চেঞ্জ কৰি চাওঁ মই আখৰৰ কালাৰটো হাফ ব্ৰেইন কেফে নাই অলপ ব্লেকে দিওঁ এইটো আপোনালোকৰ নিজৰ এটা আইডিয়া দি আপোনালোকে দিব ঠিক আছে যদি ভিডিঅ'টো চাই ভাল লাগিল এনেকৈ আপোনালোকে চাই থাকক হাফ ব্ৰেইন মই আপোনালোকৰ কাৰণে নতুন ভিডিঅ'জ আৰু নতুন ইনফৰমেশ্যন আনি থাকিম আৰু যদি ভাল লাগিলে ভিডিঅ'টো আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে